নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল এছামিজ ক্ৰিয়েশ্যন ইনফোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বিষয়টো হ'ল CTET। CTETৰ কাৰণে আমি আজিৰ পৰা এই চেনেলত প্ৰত্যেক দিনাই এটা এটাকৈ ভিডিঅ' আপলোড কৰিম, যিটো প্ৰত্যেক বছৰেৰে অসমীয়া আৰু বেংগলী প্ৰশ্ন কাকতখন দিয়া হ'ব। আজি মই 2012 চনৰ অসমীয়া প্ৰশ্ন কাকতখন লৈছোঁ। ইয়াত লেংগুৱেজ 1 প্ৰথমতে আলোচনা কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডিছক্ৰিপশ্যনত মই এই গোটেইখিনি প্ৰশ্নৰ লিংক দি দিম। আপোনালোকে ডিছক্ৰিপশ্যনত গৈ এই প্ৰশ্নটো ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল, এই প্ৰশ্নটো আপোনালোকে ইয়াত চাব। প্ৰথমতে পেছেজ দিছে, এই পেছেজবোৰ আপোনালোকে পঢ়িব লাগিব, তাৰপিছত ইয়াৰ পৰা উত্তৰ কৰিব লাগিব। এনেকুৱা ধৰণে আপুনি এই অসমীয়া কাকতখন প্ৰথমতে পেছেজ কৰিব লাগিব। তাৰপিছত আছে কেইটামান প্ৰশ্ন দিব, এই প্ৰশ্নবোৰ কৰিব লাগিব। ইয়াৰ পিছত গ্ৰামাৰ দিব, ব্যাকৰণ দিব। এইবিলাক আপোনালোকে ভালকৈ পঢ়ি চাব। প্ৰশ্নটো ডাউনলোড কৰি মই ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। বন্ধুসকল, প্ৰত্যেক দিনাই যিহেতু দিম, ইয়াত গোটেই প্ৰশ্নখিনি আলোচনা কৰা অসম্ভৱ, কাৰণ বহুত দীঘল প্ৰশ্ন। লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 দুয়োটাই আছে। আপোনালোকে ডাউনলোড কৰি গোটেইখিনি চাব পাৰে। আজিলৈ এইখিনিয়ে। থেংক ইউ, ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।